হয় মই প্ৰথমে আমাৰ BPF দলৰ মুৰব্বী তথা সভাপতি প্ৰাক্তন BTC চিফ হাগ্ৰামা মহিলা ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু BPF দলৰ সমূহ বিষয়ববীয়াৰ লগতে সমূহ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এইবুলি BTC নিৰ্বাচনত BPF দলৰ ফালৰ পৰা দলীয় টিকেট প্ৰদান কৰাৰ বাবে আৰু সঁচাকৈ আজি আমি খুবেই আনন্দিত আজি আমি নমিনেশ্যন ফাইল কৰিলোঁ গতিকে খুব আনন্দিত আৰু খুব নিজকে গৌৰৱ অনুভৱ কৰিছোঁ BPF দলৰ পৰা টিকেট পোৱাৰ বাবে বহু বছৰ অন্তত আপুনি আকৌ বাগানবাৰীত পালে টিকেট কেনেকুৱা ধৰণৰ আকলি ল'ব ৰাইজে হয় বহু বছৰ মূৰত মোক টিকেট প্ৰদান কৰিছে আৰু সেইকাৰণে মই নিজকে খুব গৌৰৱ অনুভৱ কৰিছোঁ মই যিহেতুকে আগতেও BPF দলৰ হৈ বাগানবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰিছোঁ এই হিচাপে মোৰ বহুতো বন্ধু বা বহুতো মোৰ শুভাকাংক্ষী বাগানবাৰী সমষ্টিত আছে গতিকে তেওঁলোকৰ সঁহাৰি মই পাইছোঁ সেইকাৰণে মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ 5 বছৰত কিমান কাম কৰা দেখিবলৈ পাইছে কাতিৰাম বড়ো আছে য'ত নেকি আপোনাৰ এতিয়া কাতিৰাম বড়োৰ কামটো মই কি ক'ম মই সুবনহাটাৰ মোৰ ঘৰ সুবনহাটাৰ পৰা আহোঁতে নৱস্থলীলৈকে পাওঁতে আজি 5টা বছৰত সেই খলাবমতে একেই থাকিল তাৰ কোনো পৰিৱৰ্তন মই দেখা নাপালোঁ এটা ৰাস্তাও নতুনকৈ বা মেৰামতি কৰা মই দেখা নাপালোঁ গতিকে খুব দুখ লাগিছে পৰিৱৰ্তনৰ নাম দি এনেকুৱা ধৰণে কাম কৰাটো খুব সন্তোষজনক নহয় বুলি মই ভাবোঁ জয় নিশ্চিত আপুনি একেবাৰে 100% নিশ্চিত প্ৰতিদ্বন্দ্বী মই দেখাই পোৱা নাই একেবাৰে নাই বিজেপি প্ৰাৰ্থী একেবাৰে নাই আপোনালোকে যিহেতুকে গোটেই ফিল্ডত ঘূৰি থাকে আপোনালোকে গম পায় আজিৰ দিনত বাগানবাৰী সমষ্টিত প্ৰতিদ্বন্দ্বী বুলিবৰ কাৰণে কোনো যোগ্য প্ৰাৰ্থী নাই